নগাঁও পলিটেকনিকৰ সমীপৰ আম আদমি পাৰ্টি জিলা কাৰ্যালয় মুকলি। শনিবাৰে নগাঁৱৰ পলিটেকনিকৰ সমীপৰ আম আদমি পাৰ্টি জিলা কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, জিলা কাৰ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ, বন্তি প্ৰজ্বলন, সাধাৰণ সভা, বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা, ৰেলী আৰু সমূহীয়া আহাৰ গ্ৰহণে আজিৰ কাৰ্যসূচী অন্ত পৰে। উক্ত অনুষ্ঠানটিত ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী কৰ্মী উপস্থিত থকাৰ লগতে নগাঁও জিলাৰ সম্বন্ধয়ক, সহ-সম্বন্ধয়ক, বিভিন্ন সমষ্টিৰ আপৰ সদস্যসকল উপস্থিত থাকে। সাধাৰণ সভাত ৰাজ্যিক সহ-সম্বন্ধয়ক ৰাজীৱ শইকীয়াই সাৰুৱা ভাষণ প্ৰদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সমষ্টিলৈ যোৱাই নাই, পঞ্চায়তলৈ যোৱাই নাই, ৱাৰ্ডলৈ যোৱাই নাই, বুথলৈ যাবলৈ যে কিমান দিন আছে। গতিকে বুথলৈ যেতিয়া আমি নাযাম তেতিয়াহ'লে কিন্তু আমি এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে আমি প্ৰতিষ্ঠা হ'ব নোৱাৰিম। যিহেতু আমাৰ নিৰ্বাচন ক'ত হয়? বুথত হয়। পলিং ষ্টেচনত নিৰ্বাচন হয়, ভোট কেন্দ্ৰত আমাৰ নিৰ্বাচন হয়, ভোট গ্ৰহণ হয় তাত, আৰু সেই মানুহখিনি আমাক ভোট দিব। গতিকে সেই মানুহখিনিৰ মাজলৈ আমি দলটোক লৈ যাব লাগিব, আমাৰ চিন্তা চৰ্চাখিনি লৈ যাব লাগিব, আমাৰ কথা বতৰাখিনি লৈ যাব লাগিব, আমাৰ কাম কাজখিনি লৈ যাব লাগিব। আৰু সেইকাৰণে আমি এটা খুব দীঘলীয়া লক্ষ্য লৈ আমি আগবাঢ়িছোঁ যিহেতু, গতিকে আমি শৃংখলাবদ্ধভাৱে যাব লাগিব। আমি সমষ্টি সমিতিবিলাক গঠন কৰিব লাগিব, এতিয়া পঞ্চায়ত সমিতিবিলাক গঠন কৰিব লাগিব, তাৰ লগে লগে কিন্তু আমি বুথ সমিতিবিলাকো গঠন কৰিব লাগিব। যিহেতু আমাৰ নিৰ্বাচন এতিয়া আহি আছে, মেইন নিৰ্বাচন আহি আছে, আমাৰ গাঁৱৰ যিটো নিৰ্বাচন, গাঁও পঞ্চায়তৰ নিৰ্বাচন 2023 চনৰ ডিচেম্বৰ মাহত হ'ব লাগে, নৱেম্বৰ ডিচেম্বৰ সময়মতে পাতে যদি আমাৰ মাত্ৰ মাজতে এবছৰ কেইটা আছে, 1.5 বছৰ আছে, ডেৰটা বছৰ আছে। ডেৰটা বছৰৰ ভিতৰত আমাৰ বেলেগ বেলেগ কাম, বিভিন্ন কামত আমি ব্যস্ত থাকিম। সংগঠনৰ কাৰণে আমি কিমান সময় দিব পাৰিম? সংগঠন কেন্দ্ৰিক আমি কামখিনি আগতীয়াকৈ আমি কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলাইন অসম।